এফালে গেটাই তুলসী ভেটি বনাইছে কিহেদি জানে কি তুলসী ভেটি বনাইছে এইটো হিৰক এইটো আমাৰ ভাইটি দুইটাই ভাইটি আয়া খুব ভাল লাগিছে ন এইবোৰ কৈ আগতে আমিও ভাল পাওঁ এবাৰ দখলে তুলসী ভেটিটো বনাই আছো এইটো আমাৰ তুলসী ভেটিটো ধুনীয়াকৈ বনাই থৈ গ'ল সিহঁত দুটাই পাপাই এইফালে ধুনীয়াকৈ ফুল চুল দি দিছে ভালে লাগিছে অৰিজিনেল তুলসী ভেটিটো মানে আমাৰ আগৰ যিটো তুলসী ভেটি এইটো নহয় এইটো আমাৰ আপোনালোকক দেখাই আছোঁ কোনটো এইটোৱে হৈছে আমাৰ তুলসী ভেটিটো বহুত জংঘল হৈ আছে তাতে বনোৱা হ'ল বিহু হ'ব নহয় এতিয়া বিহু আমাৰ শুনিবা ছেকেণ্ড বিহু আছে ন কাতি বিহু দিয়া হাঁহি দিয়া ও দাদা ধুনু কাপোৰ পিন্ধিলে তুমি পিন্ধাকে ব'লা আকৌ আয়াও আকৌ এবাৰ কোৱা এই আমাৰ বটি বটি এগৰাকী হৈছে আমাৰ বটি যায়গে এইকেইটা চকলেট খাই আছে তুমি কি কৰিছা ফুল লৈ আছা বোলা হাত বহি ধৰা কিনি ধুনু কাপোৰ পিন্ধাই দিওঁগৈ ক'ত যাম বোলে ক'ত যাম এতিয়া আমি তাত ফুফু যাম নমস্কাৰ মই নমি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি হ'ল কাতি বিহু আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু বহুত টাইম হ'ল আপোনালোকৰ মাজলৈ অহাই নাই তো এতিয়া আহিছোঁ টাইম পোৱা নাছিলোঁ চাকি বন্তি দি কিনে আহিলোঁ তুলসী তলতো দিলোঁ তো এতিয়া ভাবিছোঁ আৰু এটা কথা আজি এডাল বিয়া পতা কেইদিনমানৰ পাছতে মানে ভণ্টিয়ে দিছিলে গিফ্ট তো পিন্ধাই নাছিলোঁ তাই সদায় কৈ থাকে তো ভাবিলোঁ আজিয়ে পিন্ধো কেনেকুৱা লাগিছে তো এতিয়া বনাওঁগৈ ক্ষীৰ ভালদৰে নাজানো ইউটিউবত চালোঁ আৰু এনেকুৱা মিষ্টাৰে বনোৱা অকণমান মনত আছে তো তাকে দেখি কিনে বনাওঁগৈ বুলি ভাবিছোঁ বনাই মেলি হৈ আপোনালোকক লগ পাম আৰু ভিডিঅ'টো চাই থাকিব মই চাউল তিয়াই থৈছিলোঁ চাউলটো কি নাম নাজানো বাৰু একেবাৰে সৰু সৰু মানে সৰু সৰু অকণমানি ধৰিব পাৰিছেনে নাম নাজানো বাৰু তো আৰু এইফালে এয়া খিচমিচো তিয়াই থৈছিলোঁ এয়া তো এতিয়া মই বনাই লওঁ জীৱনত প্ৰথম এবাৰ ক্ষীৰ কি হ'ব নাজানো ভাল হ'লে হয় আৰু নহ'লে মই মানে বহুত লাজ পাব লাগিব আমাৰ মানে আজি বেটিও গৈছে দেই তুলসী তলত গাবলৈ ঘৰে ঘৰে দূৰত ওচৰতে বনাই আছোঁ বাৰু চাই থাকিব আপোনালোকৰ ভিডিঅ'টো বুজিছেনে পুতলি আছে ভগৱানজনে ভাল হ'লে হয় খিচমিচ চিচমিচ চব দি ধুনীয়াকৈ বনাই আছোঁ আৰু এইফালে আকৌ প্ৰসাদ দিবলৈও এয়া নাৰিকল আছে আৰু ইয়াত বুট আছে আপোনালোকক দেখাই দিছোঁ এইফালে ইয়াত বুট ধুনীয়াকৈ প্ৰসাদ থৈ দিয়া আছে মোৰ ক্ষীৰ হৈ পাপাক খাব দিলোঁ এতিয়া মই খাম বুলি ভাবিছোঁ তো কি ক্ষীৰ হৈছে নাজানো আৰু ভালদৰে বনাব নাজানো আজি প্ৰথম বনাইছোঁ তো খাই চাওঁ ল'ৰা ছোৱালীখন মানে তুলসীতৰ আমাৰ ঘৰৰ পৰা মানে গাই কিনি গ'ল তো ভাবিছিলোঁ ড্ৰেছটো খুলিলে মানে বহুত গৰম হৈছে তো এতিয়া পাকঘৰত যাওঁ ভাত বনাওঁগৈ ভাতৰ লগত কি আছে আপোনালোকক এইফালে পাপাই আনিলেগৈ গাহৰি মাংস আৰু মাংসটো মানে বহুত মানে চৰ্বিখিনিয়ে বেছিকৈ আছে তো এইফালে মাছখিনি হাফ ফ্ৰাই কৰি থৈ দিছোঁ দিনৰ কাৰণে হেল্ল' এভৰিৱান কালি ভিডিঅ' আৰু নকৰিলোঁ মানে পাপাই দোকান বন্ধ কৰি ভিতৰলৈ সিহঁতৰ টিভি চাই থাকে তো মোৰ ভিডিঅ' কৰিবলৈ অকণমান লাজ লাগি আহিছে কিন্তু কথাবোৰ শুনি থাকে কৈ থাকিলে তো ভিডিঅ'ত এটা কথা মন কৰিব মই ব্লগ বনালে ৰাতি ইমানকৈ ব্লগ নবনাওঁ মানে ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো চাই হ'বলৈ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই